বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ বিহালী গাঁও পঞ্চায়তত ৰাস্তা নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। বিগত 6 মাহ পূৰ্বে আৰম্ভ কৰা ৰাস্তা এটা আজিও সম্পূৰ্ণ নহ'ল। এই ৰাস্তাৰে বাৰিষা কালত ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাবলৈও অসুবিধা হয়। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি নিজ বিহালী গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ প্ৰায় 1 কিলোমিটাৰ দীঘল ৰাস্তাৰ বাবে পঞ্চায়তৰ ফালৰ পৰা 3,53,000 টকা মুকলি কৰি দিয়া হয়। কিন্তু স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি পঞ্চায়তৰ সভাপতি, ৱাৰ্ড মেম্বাৰ আৰু নিৰ্মাণ সমিতিৰ সদস্যসকলে মিলি মাত্ৰ 1 লাখ টকা খৰচ কৰি সমুদায় ধন আত্মসাৎ কৰে। ৰাইজৰ দাবী, বিহালীৰ বিধায়কে এই বিষয়ত উপযুক্ত তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে, অন্যথা এই সম্পৰ্কত ৰাইজে দুৰ্নীতি নিবাৰণ শাখাত গোচৰ দিব। বিশ্বনাথৰ পৰা পলাশপ্ৰিয়মৰ ৰিপৰ্ট, জিঅ' নিউজ।